হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ দশম শ্ৰেণীৰ গণিতৰ ৰিভিজন 2 অনুশীলনী প্ৰশ্নকেইটাৰ সমাধান এই ভিডিঅ'টোত কৰি দিয়া হৈছে। তো প্ৰথমতে কি দিয়া আছে চোৱাচোন তোমালোকৰ। তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়? ইয়াতে কেইটামান সংখ্যা দিয়া আছে, কোনকেইটা পূৰ্ণ ঘন নহয় তোমাক সুধিছে। এতিয়া মই কৰি দিছোঁ চোৱাচোন। প্ৰথম কুৱেশ্যনটো তোমালোকক দিয়া আছে, তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়? 1 নম্বৰ দিয়া আছে 3757, অৰ্থাৎ এইটো এটা পূৰ্ণ ঘন সংখ্যা নহয়। 2 নম্বৰ দিয়া আছে 3375, অৰ্থাৎ এইটো এটা পূৰ্ণ ঘন হয়। অৰ্থাৎ আমি 15 কিউব কৰিলে আমি পাম 3375। 3 নম্বৰ দিয়া আছে 3332, এই সংখ্যাটো এটা পূৰ্ণ ঘন নহয়। 4 নম্বৰ দিয়া আছে 4096, অৰ্থাৎ এইটো এটা পূৰ্ণ ঘন হয়। অৰ্থাৎ আমি 16 কিউব কৰিলে আমি 4096 পাওঁ। 2 নম্বৰ দিয়া আছে তোমালোকৰ, তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা। 19ৰ ঘনফল হৈছে 6859, অৰ্থাৎ 19 কিউব কৰিলে আমি 6859 পাওঁ। 21 কিউব কৰিলে আমি পাওঁ 9261। 23 কিউব কৰিলে আমি পাওঁ 12167। 27 কিউব কৰিলে আমি পাওঁ 19683। কুৱেশ্যন নম্বৰ 3 দিয়া আছে তোমালোকৰ, তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব? 14, একক স্থানত অংক হ'ব 4, অৰ্থাৎ 4 কিউব কৰিলে আমি পাওঁ 64। একক স্থানত 4 আছে, গতিকে ইয়াৰ উত্তৰ হ'ব 4। 2 নম্বৰ দিয়া আছে 18, একক স্থানৰ অংক হ'ব 2, অৰ্থাৎ 8ক আমি কিউব কৰিলে আমি পাওঁ 512। কুৱেশ্যন নম্বৰ 3 দিয়া আছে 13, একক স্থানৰ অংক হ'ব 7, অৰ্থাৎ 3 কিউব কৰিলে আমি পাওঁ 27, অৰ্থাৎ 27ৰ একক স্থানৰ সংখ্যাটো হৈছে 7। 27, একক স্থানৰ অংক হ'ব 3, অৰ্থাৎ 7ক কিউব কৰিলে আমি পাওঁ 343। কুৱেশ্যন নম্বৰ 4 দি আছে, তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব? 1 নম্বৰ দিয়া আছে 5324, অৰ্থাৎ 5324 নম্বৰটো মৌলিক উৎপাদক বিশ্লেষণ কৰি দিয়া হৈছে। ইয়াতে পাম 2 2 11 11 11, অৰ্থাৎ 2 স্কুৱেৰ ইনটু 11 কিউব, অৰ্থাৎ ইয়াতে 2 দুটা আছে আৰু এটা 2 লাগিব, গতিকে 2 এটাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব। 2 নম্বৰ দিয়া আছে 3087, অৰ্থাৎ 3087 সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰি দিয়া হৈছে। মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 7 কিউব ইনটু 3 স্কুৱেৰ, অৰ্থাৎ 3 এটা আৰু লাগিব, গতিকে 3 এটাৰে পূৰণ কৰিলে আমি সংখ্যাটো এটা পূৰ্ণ ঘন পাম। নেক্সট নম্বৰ 3 দিয়া আছে 3125, অৰ্থাৎ 3125 সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে হ'ব 5 কিউব ইনটু 5 স্কুৱেৰ, ইয়াতে 5 এটা লাগিব, গতিকে 5 এটাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব। নেক্সট দিয়া আছে 648 সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 3 কিউব ইনটু 2 কিউব ইনটু 3, অৰ্থাৎ ইয়াতে 3 আৰু 2টা লাগিব। তো ইয়াতে 3 এটা আছে, গতিকে 3 আৰু 2টা লাগিব, 3 স্কুৱেৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব, অৰ্থাৎ 3 3 গুণ সংখ্যাটো হ'ব 9। নেক্সট কুৱেশ্যন 5, এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব? কুৱেশ্যন নম্বৰ 1টো দিয়া আছে 10368, এই সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব ইনটু 2 ইনটু 3, গতিকে 2 ইনটু 3 অৰ্থাৎ 6ৰে হৰণ কৰিলে এই সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব, অৰ্থাৎ 2 আৰু 3 এই সংখ্যা দুটা বেছি হৈ আছে। এই দুটা সংখ্যা যদি হৰণ কৰি দিওঁ তেনেহ'লে আমি এই সংখ্যাটো এটা পূৰ্ণ ঘন পাম। নেক্সট কুৱেশ্যন দিয়া আছে 2187, অৰ্থাৎ 2187ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 3 কিউব ইনটু 3 কিউব ইনটু 3, গতিকে ইয়াতে 3 এটাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব। নেক্সট কুৱেশ্যন 5000ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 5 কিউব ইনটু 2 কিউব ইনটু 5, গতিকে ইয়াতে 5 এটা বেছি হৈ আছে, গতিকে 5ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব।
নেক্সট কুৱেশ্যন দিয়া আছে 8192 8192 সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পাওঁ 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2 গতিকে ইয়াতে 2 এটা বেছি হৈ আছে গতিকে 2 এটাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণঘন হ'ব নেক্সট কুৱেশ্যন 6 নম্বৰ নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা 1 নম্বৰ দিয়া আছে কিউব ৰুট 1331 ইয়াৰ ঘনমূল হৈ যাব 11 কিউব ৰুট 1728 ইজ ইকুৱেল টু 12 কিউব ৰুট 2197 ইজ ইকুৱেল টু 13 কিউব ৰুট 2744 ইজ ইকুৱেল টু 14 কুৱেশ্যন নম্বৰ 7 দিয়া আছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া হৈছে শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা 23 ঘনৰ একক স্থানৰ অংকটো কি হ'ব 3ক যদি আমি কিউব কৰি দিওঁ তেনেহ'লে এককৰ স্থানৰ অংকটো 7 পোৱা যাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব 7 তলত কোনটো পূৰ্ণঘন তো ইয়াৰ আমি 3 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ পাই যাম 343 অৰ্থাৎ 7 কিউব কৰিলে আমি 343 পাম সি নম্বৰ দিয়া আছে কিউব ৰুট 1000 ৰ মান কিমান হ'ব অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব 10 অৰ্থাৎ 10ক আমি কিউব কৰিলে 1000 পাম তো ডি নম্বৰ দিয়া আছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব m টো যদি n ৰ ঘনমূল হয় তেনেহ'লে ইফালে আমি হোল কিউব কৰিলে ইফালে হোল কিউব কৰিব পাৰিম m কিউব ইজ ইকুৱেল টু কিউব আৰু ৰুট অভাৰ কিউব কটা গ'লে n এটাকে n ইজ ইকুৱেল টু m কিউব অপশ্যন নম্বৰ 3 ই নম্বৰ দিয়া আছে কিউব ৰুট 8 প্লাছ কিউব ৰুট 27 প্লাছ কিউব ৰুট 64 মান কিমান হ'ব ইয়াৰে ঘনমূল কেইটাৰ যোগফল হৈছে 9 থেংক ইউ ফৰ ৱাচিং